হেল্ল' এভৰিৱান, আপোনালোকে এই পৃথিৱীৰ গাঁওসমূহৰ নাম নিশ্চয় জানে। আজি আপোনালোকক এনেকুৱা এখন গাঁৱৰ নাম ক'বলৈ ওলাইছোঁ যিখনৰ নাম শুনিলে হয়তো আপোনালোকৰ জিভা পাক খাই যাব পাৰে। আপোনালোকে চকুৰ মণিৰ ৰং কেনেকুৱা দেখে বাৰু? ক'লা নহয় জানো? এই পৃথিৱীত সেউজীয়া ৰঙৰ চকুৰ মণি থকা মানুহো আছে। আপোনালোকে জানেনে বাৰু? আপোনালোকে বাৰু নেটফ্লিক্সৰ কথা শুনিছেনে? আৰু নেটফ্লিক্সৰ মাজতো যে এটা ৰহস্য সোমাই আছে আপোনালোকে জানেনে বাৰু? আহকচোন আমি এই ফেক্টসমূহ চাই লওঁ। মই অংকুৰে ফেক্ট ইনফলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আজিৰ ফেক্টসমূহৰ মাজলৈ যাওঁ। ফেক্ট নম্বৰ 1, আপোনালোকক যদি আজি, কাইলৈ, পৰহি সেই 3টা ৱৰ্ডক যদি ইংলিছত ক'ব কওঁ, আপোনালোকে হয়তো টুডে, টুমৰো বা ডে আফটাৰ টুমৰো ক'ব। কিন্তু পৰহি ৱৰ্ডটোক ডে আফটাৰ টুমৰো নকৈ মই এটা ৱৰ্ডত যদি ক'ব বিচাৰোঁ তেনে তাক অভাৰ মৰো বুলি কওঁ। আপোনালোকে অভাৰ মৰোটো মনত ৰাখি থ'ব। ফেক্ট নম্বৰ 2, আপোনালোকে হয়তো গম পাই আচৰিত হ'ব যে আমাৰ মগজৰ যোনবিলাক ব্ৰেইন চেলছ আৰু ইউনিভাৰ্ছ মানে ব্ৰহ্মাণ্ডখন আৰু আমাৰ গোটেই পৃথিৱীখন ঢাকি ৰখা নেটৱৰ্কিং ছিষ্টেম মানে ইণ্টাৰনেটটো যদি আমি চব ভিতৰ দি ষ্ট্ৰাকচাৰটো চাব যাওঁ তেনে চব ষ্ট্ৰাকচাৰটো চিমিলাৰ হয়। ফেক্ট নম্বৰ 3, আপোনালোকে হয়তো শুনি আচৰিত হ'ব যে ইউকেত ৱেলছ নামৰ জেগাডোখৰৰ ওচৰত এখন গাঁও আছে যাৰ নামটো মই স্ক্ৰীণত এয়া দেখাই দিছোঁ। আপোনালোকে বা পঢ়ি চাবচোন কি হয় নামটো। সেই গাঁওখনৰ নামটো এজন 5.5 ফুট মানুহ এজনৰকৈও দীঘল। কিন্তু গাঁওখন সাগৰৰ পাৰত এনেকুৱা ধুনীয়া জেগাত স্থিত যে আপোনালোকৰ হয়তো যাবলৈ নিশ্চয় মন যাব, হয়নে নহয়? ফেক্ট নম্বৰ 4, আপোনালোকে হয়তো নেটফ্লিক্সৰ নাম শুনিছে আৰু নেটফ্লিক্সৰ এটা ঘটনা হৈছে যে এজন মানুহে মাৰ্চ 2013ত নেটফ্লিক্সত এইটো টুইটাৰত আপলোড কৰিছিলে আৰু তাকে দেখি নেটফ্লিক্সে তেওঁক 1 বছৰৰ ছাবস্ক্ৰিপশ্যন ফ্ৰী দি দিছিল। হয়নে? সেইটো সঁচাকৈ আচৰিত ঘটনা। ফেক্ট নম্বৰ 5, 1980 চনত জৰ্জ নামৰ ল'ৰা এজন OCD নামত ভুক্তভোগী হৈ আছিল আৰু তেওঁ এদিনাখন নিজৰ বন্দুকেৰে নিজকে গুলি মাৰি দিছিল মাথাত। আৰু সেই মাতটো শুনিয়ে তেওঁৰ মাক বাপেকে হস্পিটেল লৈ যায় আৰু হস্পিটেলত ডক্টৰে সেই পাৰ্টটো কাটি দিয়াৰ পিছত তেওঁ আকৌ নিজৰ হুচলৈ আহি যায়। আৰু হুচ হোৱাৰ পিছত কি হয় জানেনে? 1 বছৰৰ পিছতে তেওঁ নিজৰ কলেজত টপ কৰিব ল'লে। ফেক্ট নম্বৰ 6, আপোনালোকে শুনি আচৰিত হ'ব যে যেতিয়া আমাৰ বৰষুণ দিয়ে তেনে প্লেনৰ ওপৰৰ মানে ভিতৰৰ পৰা এনেকুৱা দেখা পায়। আপোনালোকৰ স্ক্ৰীণত মই এখন ফটো দিছোঁ, আপোনালোকে এবাৰ চাই ল'বচোন। ফেক্ট নম্বৰ 7, এইকেইখন গাড়ী আপোনালোকে দেখিলে যে বহুত দামী দামী গাড়ী, হয়নে নহয়? এতিয়া এইকেইখন গাড়ী মানে এইবোৰ গাড়ীয়ে আবু ধাবিত পুলিচবিলাকে নিজৰ পেট্ৰলিং ডিউটি কৰিবলৈ ব্যৱহাৰ কৰে। আৰু ইণ্ডিয়াততো আপোনালোকে গম পায় কেনেকুৱা গাড়ী ইউজ কৰে, জিপ লৈ। তাত চাওক ৰোলছ ৰয়েছ ইউজ কৰে। ফেক্ট নম্বৰ 8, এইটো অলপ ভালকৈ শুনিব যে আপোনালোকে হয়তো চবেই কেণ্ডেল ইউজ কৰে, হয়নে নহয়? এতিয়া কেণ্ডেলবোৰৰ এটা খাচিয়ত আছে, যেনে আপোনালোকে এটা কাম কৰক, যেতিয়া কেণ্ডেল জ্বলাব তাৰ আগদিনাখন আপোনালোকে কেণ্ডেলটো ফ্ৰিজত থৈ দিব, মানে ফ্ৰিজ কৰি ৰাখিব। আৰু ফ্ৰিজ কৰি ৰাখিলে কি হয়, কেণ্ডেলটো 2 দিনলৈ জ্বলিবলৈ সিহঁতৰ মানে সক্ষম হৈ যায়। সেই কেনেকুৱা লাগিল এইটো টেকনিকটো? আপোনালোকে নিশ্চয় চেষ্টা এটা কৰি চাব যে কেণ্ডেলটো এদিনৰ আগতে ফ্ৰিজ কৰি ৰাখি কেণ্ডেল জ্বলাবচোন। 2 দিন যাবনে নাযায় এটা ট্ৰাই কৰি চাবচোন। ফেক্ট নম্বৰ 9, কোকা কোলা। চবেই জানে যে কোকা কোলা 2টা টাইপত আছে, এটা হ'ল নৰ্মেল কোকা কোলা, এটা হ'ল ডাইট কোকা কোলা। আৰু ডাইট কোকা কোলাটো পাতলা হয়। ইয়াক যদি আমি পানীত ডুবাই দিওঁ তেনে ডাইট কোকা কোলাটো পানীৰ পৰা ওপৰত আহিব, মানে ওপঙি থাকিব। এইটো নিশ্চয় আপোনালোকে ট্ৰাই কৰি চাব ঘৰত। ফেক্ট নম্বৰ 10, আপোনালোকে চবেই জানে যে আমাৰ ৱৰ্ল্ডৰ পপুলেশ্যন কিমান, আৰু ৱৰ্ল্ডৰ পপুলেশ্যনৰ মাজত মাত্ৰ 2% মানুহৰহে বোলে গ্ৰীণ চকু থাকে। আৰু আপোনালোকৰো কোনোবা আশে পাশে গ্ৰীণ চকু থকা মানুহ আছে নেকি? মোক নিশ্চয় কমেণ্ট কৰি জনাব। আৰু আজিৰ বোনাছ ফেক্টটো হ'ল যে
আপোনালোকে চাগে আমেৰিকাৰ অক্লাহোমা চিটিখনৰ নাম শুনিছে, কিমান ধুনীয়া হয়নে? আৰু তাৰে ওচৰত এখন গাঁও আছে যাৰ নাম হ'ল অ'কে, আৰু সেই গাঁওখন যদি আমি মেপত চাওঁ তেনে তাৰ নামটো অ'কে বুলি আহিব। চাওকচোন কিমান অদ্ভুত হয়নে বাৰু? অ'কে। আৰু আজিৰ ফেক্টছখিনিত এইখিনিয়ে আছিলে, আৰু আশা কৰোঁ আপোনালোকে যাতে ফেক্টছখিনি চাই ভাল পালে। মোক নিশ্চয় কোনকেইটা ফেক্টছ ভাল পালে আপোনালোকে জনাব কমেণ্ট কৰি। আৰু এনেকুৱা ধুনীয়া ধুনীয়া ফেক্টছ লৈ আপোনালোকৰ আগত আকৌ আহিম। আজিলৈকে এইখিনিয়ে, বাই বাই।